কিহৰ ঠেং ব্ৰইলাৰ হাই গাইজ কি খবৰ মাঘৰ বিহু সকলোকে শুভেচ্ছা থাকিল সুধিছো মাংসত দিবলৈ আলু গুটি পিঁয়াজ এইখিনি জলকীয়া ভাজি কাৰণে জলকীয়া ভাজি খৰিকা দিছো মাংস ভাজিছো আৰু মাংস লাহেকৈ খৰিকা দিছো মাংস দেই হাঁহ মাংস দেই খৰিকাত দিয়া হাঁহ মাংস খৰিকাত দিয়া এইফালে ভাজি আছে মাংস এইফালে খৰিকাত দিয়া খাবাই খৰিকাত দিয়া কোনে কোনে খাবি খাবি নাই খৰিকাত দিয়া খৰিকাত দিয়া সঞ্জীৱে খাবি নাই এজনী ফুল খালি লগতে দুটা দুটা হাল পতি আকৌ হাঁহ মাংস বৰ ভাজি আকৌ পতাই দিলি কি হ'ব এয়া খৰিকাত দিয়া পেহী বুলিহে কয় এইকেইটা হ'ল ঠেং এই ম'ম' এই মাজতে আছে জুই মাংস খৰিকাত দিয়া কিহৰ ঠেং ব্ৰইলাৰ একে কিহৰ মাংস কৈ দিয়ক হেল্ল' গাইছ এইফালে আমাৰ আছে সঞ্জীৱ এখেতে অকলে অকলে মাৰি আছে আমি ৰাস্তা পিছ খাইলা এপিচ কবিক দিব লাগিব কিয় এপিচ নাখালে চুনুকি দে দেখো হাই গাইছ উৰুকা বুলি
এয়া আমাৰ উৰুকা খানা খাব হৈ আছে এয়া বনাই আছে বিলাই আছে চবেই ভিডিওটো চাই যদি ভাল লাগে তেতিয়া লাইক আৰু সাবস্ক্ৰাইব কৰি দিব থেংক ইউ